দেওবাৰে 10 মান বজাত ৰণে আহি মাকক সুধিলে, মা, মই দেউতাৰ লগত বজাৰলৈ যাওঁনে? দেউতাই তোমাৰ পৰা পাৰ্মিশ্যন ল'ব কৈছে। মাকে যাবলৈ অনুমতি দিয়াৰ লগতে ক'লে, ইটো লাগে সিটো লাগে বুলি দেউতাক দিগদাৰ নকৰিবা, নহ'লে তেওঁ চব বস্তু আনিবলৈ পাহৰিব। সি ঠিক আছে বুলি কৈ ওলাই গ'ল। ৰণে আচলতে স্কুটাৰখনত উঠিবৰ বাবেহে দেউতাকৰ লগত ওলাইছে, তাকে ভাবি মাকৰ হাঁহি উঠিল। খন্তেক পাছতে ৰণ আৰু দেউতাক বজাৰৰ পৰা আহিল। দেউতাকে ৰণক ক'লে, তই আগে যা, মই আহি আছো। আচলতে ইচ্ছা কৰিয়ে ৰণৰ দেউতাকে পলম কৰিছে। ৰণৰ হাতত এটা মোনা। মাকক চিঞৰি চিঞৰি মাতি সি সোমাই আহিল। মাকে ৰণৰ টোপোলাটো চাই সুধিলে, কি সেইটো? ৰণে আনন্দেৰে উত্তৰ দিলে, কুকুৰা, মুৰ্গী। মই এইটো পুহিম। দেউতাক মই কৈ দিছো, মোক কুকুৰ নালাগে। আগলৈ চাই থাকিব।